Go back, go back. 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 Sit down, down. Go back. Go back, go back. Go back. Go back, go back. Go back, go back. Go back. BJP gunda kali lo bangke lagi ahok alama bangke ahok pera bangke hukum sing teron apane chini sigime lake alang like ahem gitu tu na osu fan chonep check pinita malai pokso akes pen pinita jujela lasi teron pi lata buthak teron pi lasi lake kursenem lasi alang li fan bangke immediately moi etue অনুরোধ কৰিব বিচাৰিছো তেওঁলোকৰ দুইজনৰ মাজত যেটো ঘটনা কাৰ্বি আংলঙত যে এতিয়া শান্তি স্থাপন হৈছে এই শান্তি স্থাপন কৰাটো বিনষ্ট কৰাৰ যেটো হুকুম সিং তেৰণক এৰেষ্ট কৰিব লাগে কাৰণ তেখেতে আৰু তেখেতৰ লগত যিবিলাক জড়িত আছে তেওঁলোকে যে পাৰ্টি ফালে লৈ আনিছে এটো কোনো পাৰ্টি কথা নাই তেওঁলোকৰ দুইজনৰ ব্যক্তিগত কথা ৰঞ্জিত কামচায়ে পইচা পাব আছিল বলে পইচা পোৱাৰটো কথা লৈ পেলাই তেওঁলোকে যেটো খিনিত কথা ক'লে তাত আমি তো নিন্দনীয় কথা আৰু হুকুম সিং তেৰণৰ মই প্ৰশাসনক অনুৰোধ কৰিব বিচাৰিছো শীঘ্ৰে তেখেতক এৰেষ্ট কৰক আৰু তেনেকে এপিএচএলসি লগত যিবিলাক জড়িত আছে জেআই কথাৰক যদি কম আমি এন্টি ডেভেলপমেন্ট হয় এন্টি কাৰ্বি আংলং হয় এন্টি বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যেটো ঐক্য সেই ঐক্যটো শেষ কৰিবলৈ কাৰণে তেখেতে যেটো প্ৰচেষ্টা আমি কোনো মানিব নোৱাৰো এটো সেই কাৰণে এইটো বস্তুটো অতি শীঘ্ৰে তদন্ত কৰি তদন্ত আওকানত আনি পেলাই হুকুম সিং তেৰণক এৰেষ্ট কৰিব লাগে আৰু লগতে যিবিলাকৰ উচতনি দিয়া জেআই কথাৰকো আমি এৰেষ্ট কৰিব লাগে বুলি আপোনাৰ লগৰ জৰিয়তে ক'ব বিচাৰিছো আজি বিজেপি দিনতো পেট্ৰলজি পাৰ্টিয়ে বিজেপি বাৰ্নিং কৰিছে এইটো মই বিজেপি কিবা এইটো কৰিছে না এটোতো অলৰেডি তেওঁলোকেতো মানে যিখিনি তেওঁলোকে কথা বক্তব্য ৰাখিছে তেওঁলোকে কৈছে যে এইটোত মানে গুণ্ডা পঠাইছে আমুক পঠাইছে বুলি কৈছে এজন মানুহে নিজে কৈছে মই তেওঁলোকৰ পইচা পাবলৈ আছে বুলি কৈছে কিলে পাৰ্টি ভালৰ লৈ আনিব লাগে তেওঁলোকৰ দুজনৰ মাজত লো এণ্ড অৰ্ডাৰ তেওঁলোকে হেৰি কৰিব হুকুম সিং এবং জসি ৰঞ্জিত কামচা লঙি টাংকা সুৰিপ্লিকে প্ৰমাণ দিয়ক না মই ক'লে না নিকোশন সুৰিপ্লিকে টাংকা জসি নি চোৰাম আহক alang kay rame approve na maglang lo pulote le 10 lakhs alang lihin men PG po putan alang tuang rom lo lakin nang lita chini ne alang suri si le kali suri sinon sikai sinon ladak bang ilitung angjo ambok jio ko nang ne sita me ahok ahak jong situkok choramre pute choramre approve alang lasi alang alam sini pulo nang choramre pute nang jithanon
alang la Coram lo puno jong latung sini bayi yang bong mati lagi. alang ke bible pen nane lai alan ta tung ang bong cio kunde lo bang ke coram ke tu ne avene hala tum lo sita latung pa EPHL sia party tum PPC party long giwan lo. Aku pining bang ke wanang ni ke lagi. Personel long si padu naing ke hala bang sikipu. Latung coram bude coram ajo ini ke cihang dam lo lata. আচ্ছা হুকুম সিংহ দুৰ্ঘটনা হৈছে আপোনালোকে বিজেপি কি বিচাৰিছে মানে তেহেঁতক মানে কি পুলিচে ধৰিব লাগে নোহোৱা কাৰ্যসূচীবিলাক তেওঁৰ দলত যে সকল আজি গুণ্ডা পালি নেতা বুলি ক'ব লাগিব নিজকে এজন তেওঁলোকে সমাজ সেৱক হিচাপে যদি চিহ্নিত কৰিব আছে কিন্তু প্ৰকৃতপক্ষে যদি আমি যদি চাবলৈ যাওঁ তেওঁলোক ভণ্ডামী তেওঁলোক কোনো এজন সৎ প্ৰকৃতিৰ নহয় গতিকে আমি তেওঁলোকক আমি সকীয়াই দিছোঁ আজিৰ এই কাৰ্যসূচীত যাতে তেওঁলোকে আৰু পুনৰবাৰ তেওঁলোকে সৎ সাহস নকৰে বিশেষকৈ ইয়াৰ কথাটো আমি কৈছোঁ তেওঁ এণ্টি কাৰ্বি এণ্টি ডেভেলপমেণ্ট কৈছে কাৰ্বিৰ প্ৰধান শত্ৰু তেওঁ আমি কৈছোঁ তুকাৰাম মহন্তৰে কৈছে যে অসমৰ ভিতৰত বৰ অসম কৰিব বিচাৰিছে আজি এই প্ৰচেষ্টা হয় সিদিনা আমাৰ পাৰ্লিয়ামেণ্টত বিশেষকৈ আপোনালোকে চাইছে যে অমৰ সিং কিশোৰ ডাঙৰীয়া আমাৰ সাংসদ প্ৰাইম মিনিষ্টাৰ অহাৰ আগে আগে তেওঁ যি ভাষণ প্ৰদান কৰে আমি দিল্লীতে আছিলোঁ তেতিয়া আনকি তাৰ দিল্লী সাংসদবিলাকেও কৈছে মিনিষ্টাৰ অফ ষ্টেট নিত্যানন্দ ৰায়ে কৈছে আপুনিতো বহুত পাৱাৰফুল স্পীচ দিয়া আহে তাৰোপৰি অসমৰ যিসকল সাংসদ আছে লোকসভা হওক ৰাজ্যসভা চবেই প্ৰশংসা কৰিছে তুলিৰাম ৰংহাঙৰ নেতৃত্বত কাৰ্বি আংলঙত আমি এটাৰ পিছত এটা ইছ্যু সমাধানৰ কাৰণে প্ৰচেষ্টা আগবাঢ়ি গৈ থকাৰ সময়ত তেওঁ এই দুষ্কৃতিমূলক কাম কাজ বুলি ক'ব লাগিব কাৰণ এটা অঞ্চলত গৈ তেওঁ এটা জাতি অন্য এটা জাতিৰ লগত আগষ্টিন গ্ৰামচাৰ মাটিৰ কথাটো আমি আহলিও তাতো অন্য কাৰ্বি বা অন্যান্যৰ মাজত তেওঁ বিষ বাষ্প বিয়াব বিচাৰিছে হয়তো আপোনালোকে নিশ্চয় প্ৰত্যক্ষ কৰি আছে গতিকে এনেকুৱা এটা বাতাবৰণ সৃষ্টি কৰি যাতে এই আমি দিল্লী বা অসমৰ অন্যান্য ঠাইত যিটো সমিল মিলেৰে আমি যিটো ৰাইজৰ লগত একেলগত থকা তেওঁ কোনোদিন কামনা নকৰে গতিকে আমি তেওঁক কৈছোঁ অলৰেডি আমি আখ্যা দিওঁ তেওঁ হৈছে ডিপ ষ্টেট এজেণ্ট তেওঁ কাৰ্বি বিৰোধী কাৰ্বি আংলঙৰ বিৰোধী সমাজ বিৰোধী তেওঁ আৰু তেওঁৰ লগত যিসকল জড়িত গোটেইকেইজনে হৈছে সমাজ বিৰোধী তেওঁ এনেকুৱাকৈ নতুন প্ৰজন্মক আপোনালোকে নিশ্চয় জানে আৰু আমি নকওঁ উলংগভাৱে প্ৰতিবাদ কৰিছে ক'ত কি গতিকে আমি তীব্ৰ নিন্দা কৰিছোঁ যাতে তেওঁলোক আৰু কোনোদিন এই কাৰ্যসূচীৰ পৰা বিৰত থাকে ইমানেই আজি কাৰ্যসূচী আৰু এক মিনিট